মৰ্ণিং এভৰিৱান। আজি আমি কলিয়াবৰৰ পৰা যোৰহাটলৈ গৈ আছোঁ আৰু কালি ৰাতি 10টা বজাত আহি কলিয়াবৰ পালোহি। অফিচৰ পিছত আহিছোঁ যে সেইকাৰণে 10টা বাজিলে ঘৰ পাওঁতে, আৰু এতিয়া 10টা বজাত আমি কলিয়াবৰৰ পৰা যোৰহাট গৈ আছোঁ। আমি একচুৱেলি প্ৰায় 6 মাহৰ পিছত যোৰহাট গৈ আছোঁ। জানুৱাৰীত আহিছিলোঁ। জানুৱাৰীত আহিছিলোঁ লাষ্ট। অলমষ্ট 7 মাহেই হ'ল। তো মোৰ বিৰাট ভাল লাগি আছে, ইমান দিনৰ পিছত ঘৰলৈ আহিছোঁ। তোমাৰ ভাল লাগিছেনে? ভাল লাগিছে। কিমান ভাল লাগিছে? এতিয়া আজি আকৌ ইণ্ডিপেণ্ডেন্স ডে, তো একদম গাড়ী মটৰ বিৰাট কম আৰু খালি দেখা ল'ৰাবিলাকে খুব বাইক চলাইছে, একদম পুৰা আগফালে পিছফালে ফ্লেগ লগাই একদম বেকআপ দেখিকে বাইক চলাইছে একদম। ৰাস্তাটো খালী পাইছে যে সেইকাৰণে ল'ৰাবিলাকে পুৰা একদম পুৰা গ্ৰুপ দেখিছে নাই? বাইকাৰ্ছৰ গ্ৰুপ। আমি মানে বিয়াৰ পিছত দুবাৰহে আহিছোঁ যোৰহাটলৈ। দুবাৰে আহিছোঁ। এবাৰ গাড়ী লৈ, এবাৰ ট্ৰেইনত, বাছত আহিছিলোঁ। এতিয়াও মানে আমি বহুতবিলাক মানুহৰ ঘৰলৈ যোৱাই নাই, তো নতুন দৰা পুৰণা। মাতুল বংশত যাম। মাৰ ৰিলেটিভ বিলাকৰ। এইখিনি বিৰাট ধুনীয়া লাগিছে। ৰাস্তাটো বিৰাট ধুনীয়া লাগিছে ন? বহুত নম্বৰ আহিছে গাড়ীলৈ। তো মাতুল বংশ বুলি কয়, তাৰমানে কি মাৰ ৰিলেটিভৰ ঘৰৰ ফালে যাম। মাৰ মাক মানে মামাহঁতৰ ঘৰলৈ যাম, জেঠাইৰ ঘৰলৈ যাম, আৰু মামা ককাহঁতৰ ঘৰলৈ যাম। তো মাৰ বংশৰ ৰিলেটিভৰ ঘৰলৈ যাম। ভাল লাগি আছে বিৰাট। বহুত দিনৰ পিছত মানে মানুহৰ ঘৰলৈ যাম। আমি সদায় ৰেষ্টুৰেণ্ট, ৰিজৰ্ট, সেইটো কোৱা নাই, এনেই আমি ৰিজৰ্ট যাব লাগে, হোটেলত খাবলৈ যাব লাগে। মানুহৰ খাবলৈ যাব লগা হৈছে। ৰিলেটিভ নাই ন গুৱাহাটীত, কোনো ৰিলেটিভ নাই তেনেকে। ৰাস্তাটো দেখাই দিছো, একদম ৰাস্তাটো দেখাবলৈ কৈ আছে। চাওক ৰাস্তাটো, চাওক দেখুৱাবলৈ কৈ আছে। ভাল লাগিছে বাৰু। চাওক ডাৱৰখিনি কি ধুনীয়াকে ওলাইছে। একচুৱেলি ভিডিঅ' কৰাটোৰ ওপৰত কথা হয় নে কোৱা? হয়নে? বেয়া হ'লেও ভাল লাগে। এয়া ফ্লেগ লৈ পেলাই ল'ৰাবিলাক। কিবা কাজিৰঙা ষ্টাৰ্ট হৈছে নেকি? বুঢ়া পাহাৰ। এইখিনি জেগা কি ধুনীয়া লাগিছে। এইখিনিহে একচুৱেলি বেছি ভাল লাগিছে নেকি? এই টাৰ্ণিং কেইটা। আৰু এইখিনিতে ক'ৰবাত ৰৈ পেলাই গড় চাব পাৰি যে, চাবা নেকি আজি? যদি দেখা পাওঁ গাড়ীবা দেখা পাওঁ। এইকেইটা হিল, বান্দৰ। কি কৈছা তুমি এইটো? তোমাৰ ফোনটোত মই ফিংগাৰ প্ৰিণ্টটো দি আছো। নতুন ফোনটো দেখুৱাই নাই তুমি? দেখুৱাম। এইটো নতুন ফোনটো কি আছিলে? মটৰলা। মটৰলা। কিন্তু ৰঙা কাৰণে বেয়া লাগিছে নেকি? তোমাৰ হাততহে ভাল লাগিছে। ভাল লাগিছে, ৰঙা কাৰণে বেছি ভাল লাগিছে। মই ল'লে ভাল লাগিছে নে ৰঙা? স্লিম হয় আৰু কাঠটো এনেকুৱা মোৰ এইটো দি খোলে এতিয়া। চাম ফোনটো লৈ পেলাই, লৈ দেখুৱা। ভাল লাগিছে। ফটো কেনেকুৱা আহে? মাৰা ফটোজন মোক। আমি খাইছোঁ লালমোহন আৰু চাহ। মাৰা চাওঁ কেনেকুৱা আছে দেখুৱা ইয়াত। ধুনীয়া আহিছে, ক্লিয়াৰ আহিছে। এতিয়া আইচক্ৰীম খাই গৈ আছোঁ। মানে চাহ খালোঁ আমি এঠাইত। চাবা দেই, আইচক্ৰীম যাতে গাড়ীখনত আঠা নকৰিবা দে পেলাই। কি হ'ল? গাড়ীখন বোলো আঠা নকৰিবা আইচক্ৰীম পেলাই। নেপেলাওঁ। হেৰি আমি ক'ত খালোঁ চাহ? তাৰমানে বোকাখাটত খালোঁ। সেইখন হোটেলতে আহিলে এইখনতে খোৱা হয়। মানে
ভাল ভাল আৰু বাথৰুম চাথৰুম ভাল, ৱাছৰুম ভাল, বাহিৰত যাব পাৰি। MBS বুলি কয়, MBS MBS। হেৰি জোৰোণ দিবলৈ আহোঁতে মানুহখিনিয়ে ইয়াত খাইছিলে নেকি বাৰু? এইখনে বুক কৰি দিয়া হৈছিলে, যোনে যি খায় আৰু। এতিয়া আমি চাহ খালো, মিঠাই খালো, এওঁ পেৰা এটা খালে, আৰু মিঠাইটো টেষ্ট কৰি ভাল লাগিলে যে তাৰ পৰাই ঘৰলৈ আনিছো, আৰু এটা মই আইচক্ৰীম খালো। সেয়া আৰু এতিয়া আকৌ গৈ আছো। ৰাস্তাত কি উৎপাত, চলাবলৈ দিগদাৰ পাইছে। মানে ল'ৰাবিলাক ইয়া পাইছে একদম ফ্লেগ লৈ লৈ মানে ৰাস্তা নিদিয়ে আৰু গাড়ী, সিহঁতে যাব গোটেই ৰাস্তাটো ব্লক কৰি একদম বেকা বেকি কৰি একদম। সেয়া বাইকাৰ উৎপাত আজি। বাইকাৰ মানে চেফটি নাই আৰু, হেলমেট নাই, কিবা নাই, হাৱাই চেণ্ডেল পিন্ধি একদম যি বাইক চলাইছে গ্ৰুপত একদম। একচুৱেল বাইকাৰ গ্ৰুপ এটা দেখিলো, সেইটো একো ভাল লাগিলে দেই ন? সেইটো ভাল লাগিলে, পুৰা চেফটি গাৰ্ড চাৰ্ড লগাই ধুনীয়াকে চলাইছে। তেনেকুৱা বিলাক দেখিলে ভাল লাগে, আৰু সিহঁতি একদম ধুনীয়া বাইক ফাই একদম যাব, একদম চাই যদি পিছকে যায় আকৌ অকণমান আগত ৰখিব, তাত ফটো উঠিব, আকৌ যাব তেনেকে। আমাৰ সেইবিলাক চাইড দিওঁতে আহোঁতে দেৰিয়ে হৈছে। আৰু ৰাস্তা অৱস্থাই নাই, ৰাস্তা মানে যোৰা বুলি মৰা ৰাস্তা, মানে এই ভাগি গ'লে যে ওপৰত আকৌ এখন মাৰি দিয়ে, আলকাতৰা তাৰপিছত আকৌ এখন মাৰি দিয়ে, এনেকুৱা অৱস্থাই নাই। এনেকে গৈ আছো আৰু 2টামান বাজিব চাগে, এনেই 1টামান বজাতে পালোগে হয়, কিন্তু এতিয়া যিটো ৰাস্তাত গৈ আছো, এইটো ৰাস্তাত 2টা বাজিব চিয়ৰ। এয়া যোৰহাট টাউনত আমি সোমাই গলো এইমাত্ৰ। নিৰ্মল চাৰিআলি বুলি কয়, এইখিনি তুমি আগৰ খিনি জানা নাই? নিৰ্মল চাৰিআলি, নিৰ্মল কিয় হয়? চাইকেল দোকান এখন আছে নিৰ্মল, জানো মই। এখন এইখিনি যে জুই লাগি গ'ল চক বজাৰখন, চক বজাৰখন সেইখন আছে। নহয়, চক বজাৰ এইফালে হয়। জুই লাগি গ'ল যে মাজতে, গোটেই জ্বলি গ'ল। আৰু এইখন নিৰ্মল চাইকেল স্মাৰ্ট, সেইকাৰণে নিৰ্মল চাৰিআলি বুলি কয় এইটো। এখন নিমন্ত্ৰণ বুলি তোমাৰ ভাতৰ দোকান আছে। নিমন্ত্ৰণ এইখন নিমন্ত্ৰণ। মই যোৰহাটৰ সৰু এইবিলাক বৰ ভালকে চিনি নাপাওঁ। টাউনত অহাই নহয়, তিতাবৰতে থকা হয়, কেতিয়াবা কাটচিত যোৰহাট অহা হয়। তাৰপিছত হেৰি, মই কথা এটা ক'বলৈ পাহৰি গ'লো। এই কাপোৰযোৰ যে মোক মাৰ দেউতাই দিয়া, মানে এওঁৰ মাক দেউতাকে দিয়া, AC কটন নেকি, ধুনীয়া। আমাৰ ব্লু কালাৰটো কয় আৰু এনেই AC কটন বুলি। কেনেকে লাগিব বাৰু? মোৰ এনেই চাদৰ মেখেলাৰ প্ৰতি বেলেগ এটা মানে হেৰি আছে, দুৰ্বলতা আছে, বেলেগ ভাল লাগে চাদৰ মেখেলা পিন্ধি। এইযোৰ কেতিয়া দিছিলে মাহঁতে? এনিভাৰ্চাৰীত দিছিলে ন? এনিভাৰ্চাৰীত মা চেকআপত আহিছিলে নেকি? মা চেকআপত আহিছিলে, তেতিয়া দিয়া এইযোৰ। এতিয়া আৰু ডাইৰেক্ট আমি এতিয়া আৰু আমি ক'তো নৰওঁ, ডাইৰেক্ট ঘৰ যাম, ভাত খামগে। আৰু অলপ ভোক লাগিছে। তোমাৰ লাগিছে? মা চাগে আগফালে বহি চাই আছে। মা ভাত চাই আছে চাগে। বহুত মানুহৰ আই ফ্লু হৈছে, গম পোৱা নে? আইফোন থকা বিলাকৰ বেছিকে হৈছে। কি যে কোৱা, তাৰমানে মোৰ হ'ব। হেৰি আই ফ্লু হৈছে, কি কৰিব লাগে জানো? বহুতে আকৌ ৰঙা ৰছী এডাল পিন্ধি থাকে নহ'বৰ কাৰণে। আৰু এইটো চকুৱে চালে হেৰি হয় নেকি? হ'ব পাৰে, নাজানো দেই। বহুতে গাগলছ পিন্ধি আছে। ময়ো। তোমাৰ হোৱা নাই, কিন্তু এনেই পিন্ধি আছা। নহ'ব কাৰণে। ঠিক আছে, বাকী ঘৰত গৈ কৰিম ভিডিঅ'। পাৰিছি তুমি নিদিয়া পজ এটা? কি বেয়াকে আছা? গৰমততো এনেকেই ভাল। চিনি পাইছে নাই? কালি যে গুৱাহাটীত ধৰা পৰিছিল দুইটা, তিতাবৰলৈ চালান দিয়া হৈছে দুইটাকে। তাইক চিনাকি কৰি দিয়া আকৌ। দিয়া নাই। একো নহয়।
নিজৰ গু নিজে গছকিছে গৰু গৰুহে গৰুৰে নিছে পঞ্চী হৈছে আমাৰ তিতাবৰৰ ঘৰখনৰ কাষৰ ঘৰৰ ছোৱালী বৰ্তাজনৰ কিন্তু মানে কি নিজৰ একো ৰিলেশ্যনৰ নহ'লেও একদম খুব বেছি আপোন হয় মানে নিজৰ ব্লাড ৰিলেশ্যনতকৈও বহুত বেছি আপোন হয় আমি ওলাই আহি প্ৰথম আমিকেইটাই এনেকৈ কিবা চাহ মাজা আৰু মিঠাই এনেকৈ খালোঁ আমাৰ ইয়াতে পঞ্চীৰ ভণ্টি আৰু এজন ল'ৰা মিচিং হয় সিও এনেই আমাৰ গ্ৰুপটোত থাকে সিহঁতি এতিয়া সৰু হৈ আছে মানে পঢ়ি আছে কাৰণে বেলেগ বেলেগ জেগাত আছে আৰু আমিকেইটাই ছুটি লৈ মিলাব পাৰিছোঁ কাৰণে আমিকেইটাই লগ হ'লোঁ আৰু মিঠাই খাই উঠি আমি ইয়াত চানা খাবলৈ আহিলোঁ আগতে সৰুতে মানে যে আমি গোটেইকেইটাই একেলগে ঘূৰিছিলোঁ ফুৰিছিলোঁ মোৰো বিয়া হৈ গ'ল লগতে ইহঁতিও বেলেগ বেলেগ জেগাত চাকৰি কৰি আছে গতিকে আমি বৰকৈ লগ নোপোৱাই হ'লোঁ এতিয়া মিলাব পৰা কাৰণে এইবাৰ আমি গোটেইকেইটাই মিলাই এনেকৈ ওলাই আহিছোঁ সন্ধিয়া সেইদিনা আমি বহুত ৰাতিলৈকে খোজকাঢ়ি ঘূৰি ফুৰিছিলোঁ তিতাবৰতে আৰু এয়া চাওকচোন মই এক্সাইটমেণ্টত ভিডিঅ'টো মানে পৰ্ট্ৰেইট মোডতে কৰি দিলোঁ আৰু সেইদিনা আমি বহুত দেৰিলৈকে কথা পাতিলোঁ ঘূৰিলোঁ আৰু ঘৰ আহি পাওঁতে প্ৰায় 11টা মানেই বাজিল